ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত ৬৬ সংখ্যক ৰঙালী বিহু উৎসৱ আমি ৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। ডিফু ক্লাব প্ৰাংগণত ১ বহাগ তাৰিখে আমাৰ পতাকা উত্তোলন হ'ব। লগতে জ্যেষ্ঠসকলক আমি সন্মান জনাম আৰু কনিষ্ঠসকলক আমি আন্তৰিক শুভেচ্ছা বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিম। ইয়াৰ পিছতে ইংৰাজী ২২ আৰু ২৩ তাৰিখে আমাৰ মূল কাৰ্যসূচী আৰম্ভ হ'ব। সমূহীয়া পতাকা উত্তোলন ৰাতিপুৱা ৯টা বজাত। তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ হ'ব আৰু প্ৰকৃতি আদৰাৰ কাৰ্যসূচী আছে। ইয়াৰ উপৰিও মণ্ডপ উদ্বোধন আৰু প্ৰতিযোগিতা উদ্বোধন এই কাৰ্যসূচী সম্পাদন কৰিব মাননীয় উপায়ুক্ত মহোদয়া মধুমিতা ভাগৱতী বাইদেৱে। ইয়াৰ উপৰিও আমাৰ যিখিনি প্ৰতিযোগিতা আছে মই আপোনালোকৰ জ্ঞাতাৰ্থে আমাৰ সমূহ ৰাইজলৈ যাতে আপোনালোকে প্ৰেৰণ কৰে তাৰ বাবে মই আপোনালোকৰ সহযোগ কামনা কৰিছোঁ। আমাৰ প্ৰথম প্ৰতিযোগিতা আছে ২২ তাৰিখে ভোলাৰাম পুৰণি লাড়ু পিঠা প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ পাব ৩,৫০০ টকা, দ্বিতীয় পুৰস্কাৰ ২,৫০০ টকা আৰু তৃতীয় পুৰস্কাৰ ১,৫০০ টকা। এই বঁটা আগবঢ়াইছে শ্ৰীযুত প্ৰশান্ত বৰা। ইয়াৰ পিছতে আমাৰ প্ৰতিযোগিতা ৩ বজাত দুষ্মন্ত দাস পুৰণি চিত্ৰাংকন প্ৰতিযোগিতা দুটা শাখাত হ'ব, ক শাখা আৰু খ শাখা। ক শাখাৰ প্ৰথম পুৰস্কাৰ ৩,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ২,৫০০ টকা, তৃতীয় পুৰস্কাৰ ১,০০০ টকা। এই বঁটা দান কৰিছে দেৱেন দাস, এই দুষ্মন্ত দাসৰ পিতৃ। ইয়াৰ পিছত অংশুমান গোস্বামী পুৰণি চিত্ৰাংকন প্ৰতিযোগিতা খ শাখা, প্ৰথম পুৰস্কাৰ ৩,৫০০ টকা, দ্বিতীয় পুৰস্কাৰ ২,৫০০ টকা আৰু তৃতীয় পুৰস্কাৰ ১,৫০০ টকা। এই বঁটা আগবঢ়াইছে শ্ৰীযুত মীৰা গোস্বামী। ইয়াৰ উপৰিও ফেষ্টোন প্ৰতিযোগিতা আছে বিয়লি ৫ বজাত আৰু প্ৰতিযোগী বয়স ৯ বছৰৰ অধিক হ'ব লাগিব। প্ৰথম পুৰস্কাৰ ৩,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ২,০০১ টকা, তৃতীয় পুৰস্কাৰ ১,০০১ টকা। দাতা শ্ৰীযুত মতিৰাম ৰাভা। সন্ধিয়া ৬ বজাত বিহু নাম প্ৰতিযোগিতা। প্ৰতিযোগীৰ বয়স ১১ বছৰ অধিক হ'ব লাগিব। প্ৰথম পুৰস্কাৰ ৩,০০১ টকা, দ্বিতীয় পুৰস্কাৰ ২,০০১ টকা, তৃতীয় পুৰস্কাৰ ১,০০১ টকা। দাতা শ্ৰীযুত ৰবীন গোস্বামী। ইয়াৰ পিছত আছে ইন্দ্ৰেশ্বৰ হাজৰিকা পুৰণি বিহু কুঁৱৰী ২০২৩ প্ৰতিযোগিতা। প্ৰতিযোগীৰ বয়স ১১ বছৰ অধিক হ'ব নোৱাৰিব। প্ৰথম পুৰস্কাৰ বঁটা আৰু নগদ ৫,০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৩,০০১ টকা। দাত্ৰী শ্ৰীযুতা মঞ্জু হাজৰিকা। অসম ভিত্তিক পাহাৰী কন্যা ২০২৩ প্ৰতিযোগিতা। প্ৰতিযোগী ২২/৪/২০০৫ অথবা ২৪/৪/২০১২ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। প্ৰতিযোগী বয়সৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক। প্ৰথম পুৰস্কাৰ ৰমেশ দাস পুৰণি বঁটা আৰু নগদ ২০,০০১ টকা। এই বঁটা আগবঢ়াইছে শ্ৰীযুত দীপেন দাস। দ্বিতীয় পুৰস্কাৰ পূৰ্ণচন্দ্ৰ কাকতি পুৰণি বঁটা আৰু নগদ ১০,০০০ টকা। দাত্ৰী শ্ৰীযুতা ৰুণু কাকতি। ইয়াৰ পিছত আছে অসমীয়া জাতীয় সাজপাৰ প্ৰতিযোগিতা যুৱতী। প্ৰথম পুৰস্কাৰ ৫,০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৩,০০১ টকা। দাত্ৰী শ্ৰীযুতা মইনা ত্ৰিমুখী। ইয়াৰ উপৰি আছে অসমীয়া জাতীয় সাজপাৰ প্ৰতিযোগিতা বোৱাৰী। প্ৰথম পুৰস্কাৰ ৫,০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৩,০০১ টকা। দাতা শ্ৰীযুত অৰূপ কলিতা। আৰু কিছু নিয়মাৱলী আছে, নিয়মাৱলী মই গাই দিছোঁ। প্ৰতিযোগিতাত কোনো আমন্ত্ৰিত বিচাৰক নাথাকে। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগে আগে এই সময়ত উপস্থিত থকা আৰু বিহু সম্যক জ্ঞান থকা সমিতিৰ ৫জন সদস্য প্ৰতিগৰাকী প্ৰতিযোগীৰ বিপৰীতে একোটিকৈ নম্বৰ ১ৰ পৰা ৯ৰ দিয়া হ'ব। ৫জন সদস্যৰ নম্বৰৰ যোগ হ'লে প্ৰতিযোগিতাৰ ফলাফল হ'ব। অপ্ৰত্যাশিত পৰিস্থিতিত সমিতিৰ সিদ্ধান্তই চূড়ান্ত হ'ব। প্ৰতিগৰাকী প্ৰতিযোগীৰ সদস্যৰ সৰ্বোচ্চ সংখ্যা ৮জন। প্ৰতিযোগী আৰু সহযোগীসকলৰ খোৱা ব্যৱস্থা কৰা হ'ব। ডিফুৰ বাহিৰৰ পৰা অহা প্ৰতিযোগী আৰু সহযোগীসকলক থকাৰ ব্যৱস্থা কৰা হ'ব। আৰু অসমীয়া জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ নিয়মাৱলী হৈছে প্ৰতিযোগিতা চলি থকাৰ সময়ত নেপথ্যত সুৰ বাজি থাকিব। আগতীয়াকৈ সমিতিৰ পৰা নেপথ্যবোৰ সংগ্ৰহ কৰিব পাৰিব। বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচিত হ'ব। ইয়াৰ পিছতে আমাৰ সন্ধিয়া ৮:৩০ বজাত প্ৰথম নিশাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব আমাৰ চয়ন বৰ্ম সভাপতি ডিফু কেন্দ্ৰীয় বিহু সমিতি। স্থানীয় শিল্পীসকলৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে অসম খ্যাত খিচিৰি কৌতুক গোষ্ঠী। ইয়াৰ মূল আমাৰ
স্থানীয় শিল্পী শ্ৰী ৰাজীৱ ঘোষ ডাঙৰীয়াৰ নেতৃত্বত এই কৃষি অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব। তাৰপিছতে আছে 9 বহাগ 23 এপ্ৰিল 2023 পুৱা 11 বজাত কাৰ্যনিৰ্বাহক সভা, বিয়লি 5 বজাত বঁটা বিতৰণৰ সম্বৰ্ধনা অনুষ্ঠান। আমাৰ সম্বৰ্ধিত ব্যক্তিসকল হ'ল শ্ৰীযুত ৰঞ্জিত কুমাৰ সেন, শ্ৰীযুত পূৰ্ণাকান্ত ভৰালী, শ্ৰীযুত কামিনী দাস, শ্ৰীযুতা মায়া দেৱী টিমুংকী, শ্ৰীযুত ধনীৰাম কিছু, শ্ৰীযুতা কপিলা লেখথাকি। ইয়াৰ পিছতে আমাৰ বঁটা বিতৰণী অনুষ্ঠান হ'ব। আৰু এইবছৰ আমাৰ মেট্ৰিক পৰীক্ষা 2022ত যিসকলে সৰ্বোচ্চ নম্বৰ পাইছিলে তাৰ ভিতৰত 5 জনক অতি CBSE আৰু সেৱাৰ 2000 টকাকৈ বঁটা প্ৰদান কৰা হ'ব। আৰু কেন্দ্ৰীয় বিদ্যালয় সমিতিৰ তৰফৰ পৰা প্ৰমাণপত্ৰ আগবঢ়োৱা হ'ব। আৰু এই বঁটাৰ দাতা আছে সেৱাৰ শ্ৰীযুত ফুলচন্দ্ৰ বৰুৱা আৰু CBSE শ্ৰীযুতা গীতা বৰা। 7 বজাত সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ডক্টৰ তুলিয়াৰাম ৰংহাং, মাননীয় মুখ্য কাৰ্যবাহী সদস্য কাৰ্বি আংলং সাহিত্য পৰিষদ বিহু। মুখ্য আকৰ্ষণ আছে সেইদিনাখন ৰঞ্জিত গগৈ তেখেতৰ সহশিল্পীসকলৰ দ্বাৰা বিহু প্ৰদৰ্শন। আৰু এই ৰঞ্জিত গগৈ এতিয়া বৰ্তমান যিটো গিনিজ ৱৰ্ল্ড বুকৰ যি 14 তাৰিখে প্ৰদৰ্শন হ'ব, তেখেতে তাৰে নেতৃত্ব লৈছে। ইয়াৰ উপৰিও অপূৰ্ব যান তেখেতৰ সহযোগী শিল্পীসকলৰ লগত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। আৰু আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে ডিফু কেন্দ্ৰীয় বিহু সমিতিয়ে 2002 চনৰ পৰা বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত একেলগে পতাকা উত্তোলন কৰে। এই পতাকা উত্তোলন 22 তাৰিখে পুৱা 9 বজাত সমাপন হ'ব। ইয়াত বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানে সহযোগ কৰে। প্ৰায় 30টামান সাংস্কৃতিক অনুষ্ঠান জড়িত থাকে। আৰু ডিফুৰ সকলো ৰাইজৰ সহযোগত আজি প্ৰায় 64 বছৰ এই কেন্দ্ৰীয় বিহু সমিতিৰ অনুষ্ঠান উদযাপন হৈ আহিছে। গতিকে আমি ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা আৰু ডিফুপুখুৰীৰ ৰাইজৰ হৈ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যাতে অনুষ্ঠান সাফল্য হয় আৰু সকলোৰে সহযোগ কামনা কৰিছোঁ। বিশেষকৈ আটাইকেইটা অনুষ্ঠানত যে সকলোৱে আহি অংশগ্ৰহণ কৰে তাৰ বাবে মই আপোনালোকৰ চেনেলৰ বা আপোনালোকৰ যি পৰ্টেল আছে সকলোৱে থ্ৰুৱেদি মই সকলোকে আহ্বান জনাইছোঁ। আৰু আপোনালোকক পুনৰ ধন্যবাদ জনাই আজিৰ এই প্ৰেছ মেল সুন্দৰভাৱে পৰিচালনা হৈছে বুলি মই আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। ধন্যবাদ।